যিহেতু মাঘ বিহুলৈ আৰু মাথো কেইদিনমানহে বাকী, গতিকে আজি পুৱাৰ সূৰুজো বৰ ধুনীয়াকৈ ওলাইছে। গতিকে আমাৰ গাঁৱৰ ৰাইজে আজি খৰি ফালিবলৈ ওলাইছে। আজি মাঘ বিহুৰ বাবে খৰি ফলাৰ কিছু পৰ্ব, বলকচোন চাওঁগৈ। 2023 বৰ্ষৰ এই জানুৱাৰী 8 তাৰিখে মোৰ এই ব্লগটো মই আৰম্ভ কৰিব লৈছোঁ। আপোনালোকৰ সহায় সহযোগিতাৰ মই একান্ত কামনা কৰিছোঁ। ভোগালীক আদৰিবৰ বাবে আমাৰ গাঁৱৰ ডেকাসকলে খৰি ফালিবলৈ আয়োজন কৰিছে। গতিকে ময়ো সেই স্থানলৈকে গৈ আছোঁ। হাবিত কাহে ওলাই নাহে, সাঁথৰটো নিশ্চয় শুনিছেই। ঠিক সেইদৰে বাৰীৰ ভিতৰতো ল'ৰাসকলে খৰি ফলা কাঠৰ মাত শুনিবলৈ পোৱা গৈছে। গতিকে পাইছোঁহি আৰু। খৰি ফলাৰ আচল সঁজুলিটো হৈছে কোঠাখন, আৰু মই আকৌ কোঠাখনকে এৰি থৈ আহিছোঁ। সেয়েহে লৰালৰিকৈ গৈ কোঠাখন আকৌ লৈ আহিছোঁগৈ। আজিৰ ভিডিঅ'টো এণ্ট্ৰটো দিয়া হোৱাই নাই নহয়। আপোনালোকে চাই আছে দ্য SG23 ভ্লগ। বৰ্তমানৰ যুগ হৈছে প্ৰতিযোগিতাৰ যুগ। পুৰস্কাৰৰ বাবে বিভিন্ন অঞ্চলৰ বৃহৎ ব্যয় কৰি ভোগালী বিহু আয়োজন কৰা হয়। প্ৰতিযোগিতাই মানুহৰ আমোদ প্ৰমোদ মৰম স্নেহ কিছু হ'লেও সংকুচিত কৰে, কাৰণ তেওঁলোকৰ ভোগৰ এসাঁজ ভাত খাবৰ বাবে নহয়, পুৰস্কাৰৰ লাভকহে গুৰুত্ব দিয়ে। বিভিন্ন পুৰণি ঘটনা পৰিঘটনা ঐতিহাসিক পুথিত লিপিবদ্ধ কৰি বৰ্তমানলৈকে সংৰক্ষিত হৈ থকাৰ দৰেই মই এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য একেই। অন্য ভ্লগাৰৰ দৰে মোৰ উদ্দেশ্য একে নহয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আধুনিক সমাজত আমাৰ জীৱনৰ কিছু অংশ সাঁচি থাকক বুলিহে মই এই প্ৰচেষ্টা লৈছোঁ। আমাৰ এই মেজি বহু পুৰণি। প্ৰায় 30-40 বছৰ অতিক্ৰম কৰা এই মেজিয়ে মোৰ দেউতাহঁতৰ ল'ৰালি কালৰে। সেয়ে হয়তো মেজি জ্বলোৱাৰ সময়ত কোৱা হয়, আমাৰ বুঢ়া মেজি জ্বলিবনে? দাইটিহঁতৰ ঘৰত খৰি কাটিবলৈ যোৱা কিছু পৰ্ব। যদিও আমাৰ খৰি ফলা আজি শেষ নহ'ল, তথাপিও আমি আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব, কাৰণ দিনটোৰ প্ৰায় আধাখিনি সময়ে শেষ হৈছে। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগিল, তেনেহ'লে ভিডিঅ'টো লাইক কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। oh